বন্ধুসকল আপোনালোকে চাই আছে পৰাগ টেক আছাম ইউটিউব চেনেল। বন্ধুসকল আজি ভিডিঅ'ত আপোনালোকৰ কাৰণে এনেকুৱা ধৰণৰ এটা টিক্স লৈ আহিছোঁ। এই টিক্সটোৰ জৰিয়তে আপোনালোকে গুগল মেপত আপোনাৰ ঘৰৰ নাম, অফিচৰ নাম, দোকানৰ নাম, ৰেষ্টুৰেণ্টৰ নাম, যিকোনো ঠাইৰ নাম লোকেশ্যনত দিব পাৰে। ধৰি লওক এই দেখিবলৈ পাইছে আপোনালোকে মোৰ নাম পৰাগ আৰু মোৰ ঘৰৰ নামো পৰাগ ওপৰত দি থৈছোঁ, আৰু আপুনিও এনেদৰে দিব পাৰিব গুগল মেপত। তো কেনেকৈ দিব জানিবলৈ হ'লে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব। তেন্তে আহকচোন বন্ধুসকল পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপুনি গুগল মেপৰ এপছটো অ'পেন কৰি ল'ব। যেতিয়া আপুনি অ'পেন কৰিব এনেকুৱা ধৰণৰ এখন ইণ্টাৰফেচ দেখিবলৈ পাব। তো তাৰপিছত ছাইডত তিনিডাল আঁচ দেখিবলৈ পাইছে, তাত আপুনি এবাৰ ক্লিক কৰি দিব। তো যেতিয়া আপুনি ক্লিক কৰিব একেবাৰে লাষ্টত এটা অপশ্যন দেখিবলৈ পাইছে ছেটেলাইট, তাত আপুনি এবাৰ ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ মেপটো ছেটেলাইট হৈ যাব। আৰু এতিয়া আমি লোকেশ্যন ছেট কৰিম, গতিকে আকৌ তিনিডাল আঁচলৈ যাব লাগিব। তিনিডাল আঁচত আপুনি আৰু এবাৰ ক্লিক কৰিব। ক্লিক কৰি এনেদৰে গৈ থাকিলে এটা অপশ্যন দেখিবলৈ পাব এডিট এ মিছিং প্লেচ, তাত আপুনি এবাৰ ক্লিক কৰি দিব। তো যেতিয়া আপুনি ক্লিক কৰিব প্লিজ উইথ এনেদৰে অলপ দেখুৱাব। তাৰপিছত নেম আহিছে, ষ্ট্ৰীট এড্ৰেছ আহিছে, মাৰ্ক লোকেশ্যন অন মেপছ, এটা আহিছে চুজ কেটেগৰী। এনেকুৱা ধৰণৰ এখন পেজ আপোনাৰ সন্মুখত খুলি যাব। তাৰপিছত যোনটো নেম এটা অপশ্যন দেখিবলৈ পাইছে, তাত আপুনি আপোনাৰ নিজৰ চইচৰ মতে এটা নাম দিব পাৰিব। ধৰি লওক মোৰ নাম পৰাগ, গতিকে পৰাগ দি দিছোঁ। আৰু মাৰ্ক লোকেশ্যন অন মেপ, তাত আপুনি এবাৰ এনেদৰে যেতিয়া ক্লিক কৰি দিব আপোনাৰ লোকেশ্যনটো অন কৰি ল'ব লাগিব। আৰু গুগল মেপত আপোনাৰ ঘৰটো কোনখনৰ ঠাইত আছে আপুনি বিচাৰি উলিয়াব লাগিব। দেখিবলৈ পাইছে টেকনিকেল পৰাগ, মই এটা লোকেশ্যন দিয়ে থৈছোঁ ইতিমধ্যে, আৰু আপুনি ইয়াত বিচাৰিব পাৰে। এইটো দেখিবলৈ পাইছে মোৰ ঘৰ এইটো, গতিকে মই ইয়াত এবাৰ টাচ কৰি দিম, জুম কৰি টাচ কৰি দিম। দেখিবলৈ পাইছে এনেকুৱা ধৰণৰ টাচ কৰি দিয়াৰ লগে লগে এনেকুৱা এটা চিম্বল আপুনি দেখিবলৈ পাব, লোকেশ্যনৰ চিম্বল। আৰু যোনটো একেবাৰে লাষ্টত এটা অপশ্যন দেখিবলৈ পাইছে কেঞ্চেল ডান, তো ডাইৰেক্ট আপুনি ডানত ক্লিক কৰি দিব। তো যেতিয়া ডানত ক্লিক কৰিব লোকেশ্যনটো এনেদৰে ছেট হৈ গ'ল। আৰু এতিয়া চুজ কেটেগৰী আপুনি কি দিব, হোম, ৰেষ্টুৰেণ্ট, স্কুল, কেব, শ্বপিং চেণ্টাৰ, বহুত ইয়াত আছে। মোৰ হোম, গতিকে মই এতিয়া হোম দিম। এনেকৈ লৈছে হোম দিলোঁ। আৰু একেবাৰে ওপৰত এটা চিন দেখিবলৈ পাইছে কাৰ চিন, তাত আপুনি ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ পৰা এটা গুগললৈ জিমেইল যাব। আৰু এটা অপশ্যন দেখিবলৈ পাইছে ছেভত আপুনি এনেদৰে ক্লিক কৰি দিয়াৰ লগে লগে ছেভড হৈ গ'ল। আৰু এতিয়া আপুনি যদি চাৰ্চ কৰে আপোনাৰ ঘৰটো ক'ত আছে, আৰু মই চাৰ্চ কৰি আপোনাক দেখুৱাই দিছোঁ। এইটো হৈছে পৰাগ 1 নং বোকানদী আছাম, এইটো নিজে নিজে ছেট হৈ যাব। দেখিবলৈ পাইছে মই এনেদৰে চাৰ্চ কৰি দিম। চাৰ্চ কৰি দিয়াৰ লগে লগে দেখিবলৈ পাইছে পৰাগ কেনেদৰে শ্ব' কৰিছে। তো আপুনিও এনেদৰে ঘৰৰ নামটো দিব পাৰে। অকল ঘৰৰ নাম নহয়, অফিচ, দোকান, ৰেষ্টুৰেণ্ট, যিকোনো দিব পাৰে। ধন্যবাদ বন্ধুসকল ভিডিঅ'টো চোৱাৰ বাবে। ভিডিঅ'টো চাই ভাল লাগিলে নিশ্চয় এটা লাইক কৰিব আৰু কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আপুনি যদি নতুন তেন্তে এতিয়া পৰাগ টেক আছাম ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবচোন বন্ধুসকল। পুনৰ ধন্যবাদ বন্ধুসকল, পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ বাই, থেংক ইউ।